নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ খবৰ কি মোৰ খবৰ বৰ্তমান ভাল নহয় কাৰণ মাতটোত আপোনালোকে গমেই পাইছে চাগে মোৰ এইকেইদিন গা বেয়া হৈ আছিল এইটো ভিডিঅ' 3 তাৰিখে শ্বুট কৰা ভিডিঅ' মই আজি এডিট কৰিছোঁগে আৰু মই এতিয়া গাঁৱত এইকেইদিন কাৰণ 2 তাৰিখে ইমাৰ্জেঞ্চি কেছত ঘৰত আহিব লগা হ'ল আৰু মই গৰু এৰাল দিবলৈ আহিলোঁ আৰু আমাৰ গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ চাওক আমাৰ এতিয়া পানী হৈ আছে ইমান পানী হোৱা নাই যিমান পানী হ'ব লাগে সিমান পানী হোৱা নাই আৰু প্ৰত্যেক বছৰে বহুত ডাঙৰ হয় এই বছৰটো বাৰিষা হোৱাই নাই আমাৰ গাঁৱত আৰু এনেকৈ দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ আৰু এতিয়া যাব ওলাইছোঁ মই এৰাল দিবলৈ আমাৰ যিহেতু ম'হ আছে সেইটোকে এৰাল দিবলৈ গৈ আছোঁ আৰু এতিয়া আৰু এইকেইটা হৈছে আমাৰ ম'হ দুটা আৰু এই দুটা মতা ম'হ হয় মাইকী ম'হ নহয় দেই আকৌ ইয়াক এৰাল দি লওঁ এইকেইটা ভাও ধান হয় ধানবোৰো ইমান ভাল নহয় কাৰণ পানী নাই যিহেতু পানী বছৰ কিবা হ'ল বাৰিষা হোৱাই নাই আৰু মহকেইটা এৰাল দি লওঁ ইয়াতে আৰু ৰানিং কৰা ভিডিঅ' আপোনালোকে এইকেইদিন নাপাব চাগে কাৰণ মোৰো গা বেয়া হৈ আছে যিহেতু আৰু গাঁৱত কি কৰোঁ তাকে দেখুৱাম আৰু এইকেইটা আমাৰ বাও ধান হয় বাও ধানবোৰো বেয়া হৈ গৈছে কাৰণ পানী নাই যিহেতু মানে বাও ধানবোৰো বেয়া হৈ গৈছে যিমান ভাল হ'ব লাগে সিমান ভাল হোৱা নাই গাঁৱত কি কৰোঁ এইকেইদিন আপোনালোকক সেইটোকে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো এনেকৈ চাই থাকিব সদায় চাই থাকক এতিয়া ভিডিঅ'টো আপোনালোকে এয়া চব্জি ছিঙিব আহিলোঁ বাৰীত আৰু গাঁৱৰ মানুহৰ কাৰণে সেইটোৱে ভাল যে চব্জি শাক পাচলি কিনি খাব নালাগে আৰু মাছো কিনি খাব নালাগে যিহেতু পইচা খৰচ কৰিবলৈ নাই আৰু গাঁৱৰ মানুহ যিহেতু তেল ইমান নাখায় সেয়াই আৰু গাঁৱত থাকিলে সেইটোৱে ভাল পেটটো বেয়া নহয় আৰু ৰানিং কৰা ভিডিঅ' আপোনালোকে কেইদিনমানৰ পাছত পাব আৰু গাঁৱৰ পৰিৱেশটোকে আপোনালোকক দেখুৱাই থাকিম এনেকৈ চাই থাকিব আপোনালোকক আজিতো ৰাতিৰ আহাৰ চব লোকেল মাছ লোকেল চব্জি সেয়াই আৰু গাঁৱত থাকিলে সেইটোৱে ভাল আৰু বাই বাই